another new video তো আমি আছো এতিয়া সিমেন্ট সাপোর্ট আৰু আজি আমাৰ সেকেন্ড ডে হয় অৰুণোদয় সার্ভে কৰা তো যোৱা কালি ভিডিও বনাম বুলি ভাবিছিলো কিন্তু যেনেকুৱা হে লটি ঘটি হল তো ভিডিওটো সাইডত ৰাখিলো তো আজি সেকেন্ড ডে ভালদৰে ভিডিওটো বনাম বুলি ভাবিছো তো আমি এতিয়া আছো সিমেন্ট সাপোর্ট তো গাইস আজি গৈ আছো আৰু আপোনালোকে চাব পাৰে চুলা কাপোৰটো এনেকুৱা পিন্ধিছো কাৰণ কালি আমি ফৰ্মেল ড্ৰেছ পিন্ধি গৈছিলো জিন্স পেন্ট আৰু একদম সিম্পল শার্ট কিন্তু ইমান গৰমত আমি গম পাইছো কি হৈছে যোৱাকালি তো আজি আমি এনেকে পিন্ধি গৈছো আৰু বেগত আছে বাৰু ফৰ্মেল ড্ৰেছ ফটো ফটো মাৰিবৰ কাৰণে সুপাৰভাইজাৰক দিবৰ কাৰণে তো লগ পাম ধেমাজিত ট্ৰেইন ৰখি আছো ট্ৰেইন আহিলে যাওগে আৰু বাই বাই গাইস দেখিছে না দেখা নাই তো গাইস ফাইনালি আমি ধেমাজি ষ্টেচন আহি পালো চাব পাৰে মাথাই খাল নাই এতিয়া তো গাইস ফাইনালি আমি ধেমাজি ষ্টেচন আহি পালো আৰু আমি গৈ আছো এতিয়া ইফালে আমাৰ কাম আৰম্ভ হ'ব এতিয়া আমি এতিয়া সার্ভে কৰিব লাগে লিষ্টৰ মতে মানুহৰ ঘৰবিলাক বিচাৰি যাব লাগে তাৰ পাছত কিছুমান ডাটা কালেকশ্যন কৰিব লাগে তো চাই থাকক লগৰবিলাক আহি আছে তো অলপ ৰখি ল'ম আমি চায়াত ইয়াত তো এতিয়া আমাৰ কাম আৰম্ভ হ'ব এতিয়া আমি লিষ্টৰ মতে ঘৰ বিচাৰি যাব লাগে আৰু কিছুমান ডাটা কালেক্ট কৰি আপলোড কৰিব লাগে তো আপোনালোকে চাই থাকিব যোৱাকালি ঘৰ বিচাৰি বিচাৰি পুৰা আমাৰ হালত খাৰাপ হৈ গৈছে সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল আজি সেকেন্ড ডে আমাৰ क्या बोला तूने তো গাইস আমি যাম লাহেকে তো অলপ ৰেষ্ট কৰি লওঁ 2 days later ট্ৰেইনটো আহি গ'ল ইমান দেৰিকে 10 মিনিট মান লাগিলে নেকি ন তো গাইস আমি আছো এতিয়া টমটমত আৰু আমি গৈ আছো ৱাৰ্ড নং 3 ধেমাজি ৱাৰ্ড নং 3 তো গাইস ফাইনালি আমি 3 নং ৱাৰ্ডৰ ৰামপুৰৰ গলি গলি ঘূৰি আছো তো চাব পাৰে এনেকে তো এতিয়ালৈকে এটাও ঘৰ বিচাৰি পোৱা নাই বিচাৰি আছো বহুত কামটো কষ্ট এনেকে কোনে পাই আছে নামটো চাও বাট ওচৰৰ ঘৰৰ মানে ওচৰৰ ইয়াত চিনি নাপাই যে তো অলপ কষ্ট হয় আমাৰ কাৰণে কামটো আৰু ৰাতিপুৱা বৰষুণ দি থকাৰ কাৰণে আমি এইটো পিন্ধিছিলোঁ এতিয়া গৰম লাগিছে খুলিব লাগিব আৰু আজি ব্লগটো সেইদিনাখন নকৰিলোঁ আজি নেক্সট এটা ব্লগ কৰিছোঁ নহয় মানে 2 দিনমান পাছত কৰি আছোঁ এইটো চ ঘূৰি লওঁ লুক লাইক এ অসম তো গাইস এতিয়া আমি কি মজা লাগিছে তো গাইস খাই লওঁ তাৰ পাছত লগ পাই আছো এতিয়া ক তো গাইস ফাইনালি কাম বন কৰি আমি ওলাই আহিছোঁ আৰু বৰষুণতো ভিজিলোঁ পুৰা ভিজি খতম তাৰ পাছত আমি খালোঁ চাওমিন এতিয়া খাওঁ আমি ৰাইচ ফ্ৰাইড ৰাইচ উল্টাকে মই সদায় উল্টাকে কৰোঁ ফ্ৰাইড ৰাইচ কি হ'ল মই ওলাম এটা আহি গ'ল ফ্ৰাইড ৰাইচ তো গাইস খাই লওঁ আমি খাই লওঁ আৰু 4 প্লেট হ'ব আৰু বনাই আছে এতিয়া তো গাইস খাই লওঁ তাৰ পাছত আমি খাই বৈ তো গাইস ফাইনালি খাই বৈ আমি ওলাইছোঁ বিশাল মাৰ্কেটৰ ওচৰত সুপাৰভাইজাৰ আহি আছে আমাক ল'বৰ কাৰণে তো বৰষুণ দিছে দেখিব পাৰে আৰু আমি ভিজি পুৰা আৰু কি কম দেই তো গাইস গৈ আছোঁ আমি বিশাল মাৰ্কেটৰ ওচৰত লুক লাইক এ অসম তা লুকৰে দিন দে আৰ তো গাইস ফাইনালি খাই বৈ আহি পালোঁ আমি সুপাৰ মাৰ্কেটৰ ওচৰত আৰু ইয়াতে আমাক ল'ব আহি আছে সুপাৰভাইজাৰে বিশাল মাৰ্কেটৰ ওচৰত আহিছোঁ মই সুপাৰ মাৰ্কেটৰ ওচৰত সেইটোতো বিশাল মাৰ্কেট হয় মই সুপাৰ মাৰ্কেট বুলি কৈ পাইছোঁ আকৌ সুপাৰ মাৰ্কেটৰ ওচৰত সুপাৰভাইজাৰে লৈ আহিছে বুলি ল'ব আহি আছে তো গাইস বৰষুণ দি আছে চাব পাৰে তো সেইকাৰণে আমি ইয়াত অলপ আছোঁ এতিয়া আমি যাম ধেমাজি চাৰিআলিত সেইকাৰণে আমি সুপাৰভাইজাৰক মাতিছোঁ তো বেয়া 11জনমান কৰিলেহি এতিয়ালৈকে মই কৰিছোঁ 7জনে 8জন কিন্তু খাইছোঁ পুৰা 2 প্লেট চাওমিন আৰু ৰাইচ ফ্ৰাইড ৰাইচ মই ৰাইচ ফ্ৰাই বুলি কৈ পাওঁ কিন্তু ফ্ৰাইড ৰাইচ একেটাই আছে বেটা তো
ধেমাজি পূৰা ব্যস্ত নিজৰ নিজৰ কামত। তো আমিও আমাৰ কামত ব্যস্ত হ'ম এতিয়া। তো আমি যাম এতিয়া ধেমাজি চাৰিআলি। বেয়াৰ এয়াই জীৱন। আমাৰ জীৱন এনেকুৱা কষ্টত ভুগি আছো। কি ভুল কৰিলোঁ মই, কি ভুল কৰি। তো গাইছ আমি আলোচনা কৰিবৰ কাৰণে ছুপাৰভাইজাৰৰ অফিচত আহিছিলোঁ। আমাৰ আলোচনা হৈ গ'ল আৰু এতিয়া আমি যাম ঘৰত। 4টা বাজিব হৈছে। আমাক ছুপাৰভাইজাৰে গাড়ীত থৈ আহিব আজি তাৰ লগে। তো গাইছ লগ পাম আন এটা ভিডিঅ'ত মানে ষ্টেচনত। তো গাইছ ফাইনেলি আমাক ছুপাৰভাইজাৰে ৰাখি থৈ গ'ল ইয়াৰ লগে আৰু ওচৰতে ইয়াত ষ্টেচন। তো গাড়ীত থ'ব আহিলে আৰু আধা ঘণ্টা আছে ট্ৰেইন আহিব। তো ইয়াতে আমি আড্ডা পিটি থাকোঁ আৰু আজি কামটো খুব ভাল বুলিও নকওঁ বেয়া বুলিও নকওঁ, কিন্তু আমাৰ খোৱাটো অলপ বেছি যে দিনত 500 টকা যায়। তো ঠিকে আছে, আমি আজি কমেও 25 মান চামথিং কৰিলোঁ। তো এতিয়া ট্ৰেইন আহিব, তাৰপাছত যাওঁ। ঘৰ বিচৰাটো বহুত কঠিন। বাই বাই। তই কৈ মই ইফালে যাম, তই ইফালে যা। চকুৱে কথা কোনে ইমান মৰম লাগে। ফাইনেলি 6-5 হৈ গ'ল আৰু আমি চিমেণ্ট চাপৰি পাম আৰু চৰি দীপা পাম আৰু 10 মিনিট মানৰ পাছত চিমেণ্ট চাপৰি। তো গাইছ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'। তেতিয়ালৈ বাই।